পুৱাই পুৱাই ফুল তুলবা তোমাৰ ঘৰত মই যোৱা পুৱাই পুৱাই ফুল তুলবা তোমাৰ ঘৰত মই যোৱা ফুল বুলি হাতত হলো আৰে ঘপককে প্ৰেম हो गया मैं दीवानी बड़े मस्तानी मैं दीवानी बड़े मस्तानी समुंदर का किनारे समुंदर का किनारे पुखरी पारा तक लाकली अरे घपक के प्रेम हो गया मैं दीवानी बड़े मस्तानी मैं दीवानी बड़े मस्तानी রাইজ কেনাই খবৰ খাতি ঠিকে আছে নে নেথাকি কি অৱস্থা আছে বেলেগৰ খবৰ তহঁতে কেনেকে জান ৰহ প্ৰথমতে মই চিধা হৈ লওঁ 1:2 90 ডিগ্ৰী 1 to 3 একবাৰহে গদিয়াটো হৈছো ঠিক আছে আমি ক্লাছটোলৈ আগবাঢ়ো ইটস ওকে স্যার তো আপোনালোকে থাম্বনেল দেখি গম পাইছে আজি আমাৰ মেইন টপিকটো কি কিন্তু সেই টপিকটোলৈ যোৱাৰ আগতে আমি বেলেগ দুটামান প্ৰশ্নৰহে উত্তৰ দি ল'ব বিচাৰিছো গাইস দে প্ৰশ্নটো কি আছিল প্ৰথম প্ৰশ্নটো আছিল এনেকুৱা এটা গান গাব লাগে যিটো গান অসমৰ ৰাইজে কোনো বুজিয়ে নাপায় এনেকুৱা গানো আছে নে যে আমি বুজি নাপাম প্ৰশ্ন যেনেকুৱা উত্তৰ তেনেকুৱা দিম না চা আমি ক'ত বুজি পাব দে দেখিলে লিখিম ঠিক আছে ৰাইজ তেন্তে মই আৰম্ভ কৰিছো কোনো বুজি নোপোৱা এটা গান ঐ সাংৰেৰা পাংৰেৰা ঘাসাং ঘাসাং মাংৰেৰা টাংৰেৰা কাসাং কাসাং বাংৰেৰা ফাংৰেৰা মাসাং মাসাং জাংৰেৰা টাংৰেৰা নানাং নানাং ৰাংৰেৰা পিং চাকাৰা ৰাং মানাং চেংলাগা মাংকাচা পাসাং পাসাং দুংৰেৰা পাংৰেৰা ফিংৰেৰা সিংৰেৰা মিংৰেৰা ঘিংৰেৰা চিংৰেৰা পিংৰেৰা টিংৰেৰা মিংৰেৰা ফিংৰেৰা জিংৰেৰা 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 সিংৰেৰা তুংৰেৰা মাসাং মাসাং ঘেংৰেৰা টেংৰেৰা পাসাং পাসাং ঘেংৰেৰা মেংৰেৰা চাসাং চাসাং মেংৰেৰা পেংৰেৰা ৰাং ৰাং টুং টুং টিং টিং সাং সাং সিং সিং পাং পাং পিং পিং সিংৰেৰা মিংৰেৰা কাসাং কাসাং ঘেংৰেৰা টেংৰেৰা মাৰাং মাৰাং ধন্যবাদ ৰাম মই কি শুনি আছো কি গান শুনি আছো গানটো দেখোন অসমৰ ৰাইজ নহয় গোটেই বিশ্বৰ মানুহেও বুজি নাপাব বেলেগ একো নহয় ছাৰ প্ৰশ্ন চাই উত্তৰ ধন্যবাদ আপোনাক প্ৰশ্ন কৰাৰ বাবে গানটো কেনেকুৱা লাগিলে কমেণ্ট কৰিব ঘাংৰেৰা ফাংৰেৰা সঁচাকে দেই অৰ্থ বুজি নোপোৱা খাতৰা গান এইটো মই কলো অসম নালাগে গোটেই বিশ্বৰ মানুহেও বুজি নাপাব তেন্তে তাৰ পাছলৈ আমি গমন কৰিছো ওকে ছাৰ এইবাৰ গৈছো মেইন টপিকটোলে আজিৰ মেইন টপিক আৰু ভৱিষ্যতৰ ভয়ংকৰ খবৰ বৰ্তমানৰ ভয়ংকৰ খবৰ হয় গাইস আপোনালোকে ঠিকেই শুনিছে AI আৰ্টিফিচিয়েল ইন্টেলিজেন্স অসমীয়াত কোৱা হয় যাক কৃত্ৰিম বুদ্ধিমত্তা আৰু বৰ্তমান AI প্ৰয়োগ যিমানে বাঢ়িবলৈ ধৰিছে ঠিক তেনেকৈ সিমানে বিভিন্ন ধৰণৰ ঘটনা ঘটিবলৈ ধৰিছে জনাই নজনাই দেখাই নেদেখাই প্ৰতিদিনাই বিভিন্ন ধৰণৰ ঘটনা ঘটিয়েই থাকে ঠিক তেনেদৰে অসমত ঘটি যোৱা এটা সাংঘাতিক AI দ্বাৰা নিৰ্মিত এটা ব্লেকমেইলিং কেছ হৈছে অৰ্চিতা ফুকন ক'বলৈও বেয়া লাগে শুনিবলৈও বেয়া লাগে কিন্তু কি কৰিব এই AI ইমানে খাতৰা হৈ পৰিছে আমাৰ জীৱনটো যেন কৰবাত নহয় কৰবাত শংকিত হৈ পৰিছে প্ৰথমে সকলোৱে ভাবিছিল যে অৰ্চিতা ফুকনে কুকৰ্মত ভৰি দিছে কিন্তু পাছতহে গম পোৱা গ'ল যে এয়া AI দ্বাৰা ব্লেকমেইলিং কেছ গতিকে ৰাইজ সময় থাকোতে অকণমান সাৱধান হোৱা উচিত বিশেষকৈ ছোৱালীবোৰ ছচিয়েল মিডিয়া অকণমান ভালদৰে ব্যৱহাৰ কৰিব যধে মধে হোৱা নোহোৱা বিভিন্ন ধৰণৰ ফটো কোনো বিচাৰ নকৰাকৈ আপলোড নকৰিব 100% ৰাইট কথা কৈছ তহঁতে এই বিষয়টোৱে কিন্তু মোকো শংকিত কৰি আছে ভয় লগা হৈছে আজিকালি নহবনে ছাৰ ভয় লগা AI যোগেদি আপোনাৰ ফটো আপোনাৰ
ভিডিঅ' এনেকুৱা ধৰণে বনাই দিব যে আপুনি গমেই নাপাব, বেলেগে গমেই নাপাব যে এয়া সঁচা ভিডিঅ' নে এয়াৰ দ্বাৰা নিৰ্মিত ভিডিঅ'। অটো বেলেগে ভাবিছে এয়া কি হ'ল, কিন্তু সেয়া আপুনি কৰা নাই, কৰি আছে এয়াহে। সেইবাবে ছাৰ আমি সময় থাকোঁতে সাৱধান হ'ব লাগিব। এয়াই ভালত ভাল, বেয়াত কিন্তু তাতকৈ বেয়া আৰু কোনো নাই। 100% ৰাইট, 100% ৰাইট। সঁচাকে দেই, এইবিলাক বস্তু আহি পৃথিৱীখনহে ধ্বংস কৰিব। কলি যুগতে কলি বস্তুবিলাকে কি কৰিব ঠিক নাই। গতিকে সাৱধান হওক আপোনালোকেও, কোনেও যাতে ব্লেকমেইলিঙৰ বলি হ'ব লগা নহয়। হয় ছাৰ, কোনেও যাতে ব্লেকমেইলিঙৰ বলি হ'ব লগা নহয়। অ'কে, তাৰ পাছৰ প্ৰশ্নটোলৈ যাওঁ, তাৰপিছত হ'ব খতম। তাৰ পিছৰ প্ৰশ্নটো ছাৰ অকণমান বেলেগ ধৰণৰ, কাৰেণ্টৰ বিলৰ লগত সংগতি ৰাখি থকা প্ৰশ্ন। হয়নে? শুনি চাওঁ। মানে গাইজ, প্ৰশ্নটো আছিল এনেকুৱা ধৰণৰ, আমাৰ ঘৰত স্মাৰ্ট মিটাৰ আছে, ফেন এখনহে চলে, LED লাইট 3টা, তাকো বেছিকে ফেনখন নচলে, অথচ ডেইলি কাৰেণ্টৰ বিল আহে 30 টকা 20 টকা। কেনেকে চলিম ভাই, কিবা এটা চলিচোন দে। হে? এইটো দেখোন মৰিব লাগিব ভাই। 20 টকা 30 টকা, 3 গুণ 900 টকা 600 টকা, ৰাম ৰাম। আৰে ছাৰ, সেইবাবেতো প্ৰশ্ন আহিছে, এক মাহত 900 টকা বিল ভৰিব পাৰে নেকি এখন ফেন 3টা লাইটৰ দ্বাৰা? সেইটো বাৰু বুজিছো, কিন্তু তহঁতে উত্তৰ দিবি কি? হে না তহঁতে কিবা ইঞ্জিনিয়াৰ কাৰেণ্টৰ কাম জানো? একোৱে মাল মেটেকে নাজানো, দিবি কেনেকে উত্তৰ? আৰে ছাৰ, এইবিলাক উত্তৰ দিয়া কথা নেকি? এইবিলাক কি হৈছে গম পাইছে নাই? এইবিলাক সমনীয়া দুখ লাগি আছে দেই। মই কলো, বন্ধু তোমাৰ সমনীয়া দুখ লাগি আছে। তুমি গাহৰি মাংসৰ লগত সমনীয়া কেইজনমানক মাতি ভাত খুৱাই দিবা, তাৰ পাছতে তোমালোকৰ কাৰেণ্টৰ বিল 6 টকা 5 টকা 7 টকালৈ কমি যাব। ধন্যবাদ, জয় হওক, ভাৰত মাতা কি জয়। তই কি চলিউচন দিছ বাবা? হে বাবা, তই জুতিখি নে কি? সমনীয়া দুখত পালিগে তই। দিবি যে নেক্সৰ শুনিলে ক'লে সেইজনে তোক দিব, মানে সেইটো কৈছো। বেলেগ দিছে সমনীয়া দুখ। বাৰু এইবিলাক বাদ দিয়ক, কিবা চাগে প্ৰব্লেম হৈ আছে, পাৰিলে আপুনি অভিজ্ঞ ব্যক্তিক দেখাই ল'ব, তেতিয়া সকলো ঠিক হ'ব। আপুনি যি ব্যৱহাৰ কৰে সেইটো হিচাপত চাব গ'লে 5 টকা 6 টকা 7 টকা বিল আহিব লাগে ডেইলি। তো কিবা এটা নহয় কিবা এটা প্ৰব্লেম হৈ আছে। কিবা এটা নহয় কিবা এটা প্ৰব্লেম হৈ আছে। তো ইমানখিনি আছিল আজিলে। তো গতিকে আমি লাহেকৈ সামৰণি পৰ্যায়লৈ গমন কৰিব লাগে। নেক্সট কিবা প্ৰশ্ন থাকিলে দি দিব, উত্তৰ দিবলৈ ট্ৰাই কৰিম। গতিকে বিধি পথালি নেৰাখি আজিলৈ ইমানতে ৰাখিছো। BYE